সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ দেই। এয়া আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে বগা ৰঙৰ মালা বনাই নিব দিছিলে আৰু এয়া আমি সৌভাগ্য আমি যে এইখন কৰিব পাৰিছোঁ তেওঁৰ কাৰণে। এয়া সন্ধিয়া সময়ৰ দৃশ্য দেই গাইজ। আৰু এনেকৈয়ে আমাৰ গাঁৱৰ ৰাইজে ওলাই আহিছিল তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে। এয়াই বহুত মানুহ আহিছে আৰু বহুত ভাল লাগিছে। তেওঁ যে আমাৰ অসমখনৰ সকলোৰে হৃদয়ত আছে। জুবিনদাৰ মৃত্যু অসমৰ সংগীত জগতখনৰ এটা বিশাল শূন্যতা হৈ পৰিছে। জুবিনদাৰ নাই, কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব। তেওঁৰ সুৰ আমাৰ হৃদয়ত চিৰদিন বাজিব। জুবিনদা, তুমি আমাৰ অসমৰ গৌৰৱ আছিলা অ'। তোমাৰ স্মৃতিয়ে আমাক প্ৰেৰণা দিব। সেইকাৰণে এই স্মৃতিবোৰ সাঁচি ৰাখিলোঁ ভিডিঅ' হিচাপে। যেতিয়াৰে পৰা জানা বুজা হ'লেও আপোনাৰে সংগীত শুনো আৰু আপোনাৰ সংগীত মানে কি যাদু আছে, আমাক সকলোকে ভাল লাগে। আৰু তেনেকৈয়ে মই আপোনাৰ সংগীতৰ খুবেই প্ৰিয় আৰু আপোনাক লগ পোৱাৰ বহুত হেঁপাহ থাকি গ'ল, কিন্তু আপোনাক লগ কৰা নহ'ল। এনেকৈয়ে আপোনাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।